লাল চাহ মানে বাগান জেগা যে তোৰ লাল চাহটো মানে বহুত জনপ্ৰিয় চাহ দেখাই আছোঁ মানে চাহটো কিন্তু বেলিটো মোক পকৰে পকৰে কেলা এইটো একো নাই এইফালে ঘূৰি দিয়াৰ লগে লগে ডাইৰেক্ট বেলি মুখত পৰিব এতিয়া ঠিক আছে আহি আছোঁ আৰু ইমানডোখৰ পাইছোঁহি বাগান দূৰ দূৰলৈকে বাগান এইটো মানে সেইটো ঘৰ হয় এইটো যেতিয়া ইয়াত পাত ছিঙে তোৰ ছোৱালী কিছুমানবিলাক মানে ইয়াত থাকে অঁ ফটো মাৰিব লাগে চলো এইটো মানে বহুত ধুনীয়া ঘৰ ঠিক আছে এইটো ঘৰ নিচিনা মজা কোনো ঘৰত নাই ঠিক আছে মানে এইটো ঘৰত তোৰ ধৰি লওক ৰাতিপুৱা 8টাৰ পৰা 10টা ঘৰত 3টা 4টালৈকে থাকে মানে এইটো ঘৰত কিন্তু এটা মজা আছে কাৰণ চবফালে বাগান আছে বাগানৰ মাজত মই আছোঁ মোৰ লগত যদি অঁ মস্ত জেগা ঠিক আছে এতিয়া কিছুমান মানুহৰ কাৰণে এটা মস্ত জেগা দেখাবলৈ গৈ আছোঁ মই যোনডোখৰ জেগা আপোনালোকে দেখা নাই মানে ঠিক আছে মস্ত জেগা কিছুমান মানুহৰ কাৰণে চবৰ কাৰণে সেইডোখৰ হাবি হ'ব পাৰে বা কিবা হ'ব পাৰে কিন্তু ডেকা ল'ৰাবিলাকৰ কাৰণে এতিয়া ঠাণ্ডা দিন আহি আছে চ' মস্ত জেগা ঠিক আছে দেখা বা জাষ্ট দেখা যোনবিলাকে নিজক